মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক নম্বৰছখিনি অসমীয়া, ইংলিছ আৰু হিন্দীত শুদ্ধকৈ পঢ়িবলৈ শিকাম। তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা আৰু মোৰ লগে লগে পঢ়ি যাবা। আহাচোন এতিয়া ইংলিছত আৰম্ভ কৰোঁ। শুদ্ধকৈ কেনেকৈ পঢ়িব লাগে চাই যাবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 তোমালোকক ইয়াত ইংলিছত মই 32 লৈকে দিলোঁ। এতিয়া চাবা অসমীয়াত উচ্চাৰণটো চাই যোৱা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 এতিয়া চোৱা হিন্দীত চাই যাবা। হিন্দীৰ 1ৰ পৰা তোমালোকক 32 লৈকে ইয়াত দিয়া হ'ল। চাই যাবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 তো তোমালোকে এইখিনি শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিবা। আৰু তোমালোকক মই 32ৰ পৰা 2 লৈকে দিলোঁ। এতিয়া 33ৰ পৰা বাকীখিনি মই নেক্সট ভিডিঅ'টোত দিম। তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে মোৰ ভিডিঅ'টোত এতিয়া সদায় পাই যাবা। ঠিক আছে, ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিলোঁ।